গুড মৰ্নিং কেনেকুৱা সবৰে ভালে আছে নে ঠিকে আছে নে মানে কেছটো কি আজি যে মোৰ লগৰ এটা আছে সি মানে এনেকুৱা এখন বাইক কিনিলে যিখন মোৰ মানে এটা সময়ত ড্ৰিম বাইক আছিল মানে হেতু সময় আৰু সি এখন কিনিলে আজি তালৈকে গৈ আছো আৰে কি মানে সেক্সি নহয় মজা লাগিব লেটস গো আৰু মই আহি পালোহি তো প্ৰথমতে মোৰ লগৰ কেইটাৰ লগত চিনাকি কৰি দিওঁ সজাদ আৰু ইদুল তো ক'ত আছে তোমাৰ বাহনখন লেটস গো বাইকৰ ইন্ট্ৰডাকশ্যনটো দিয়া আকৌ বাইকখন কি হয় বাইকখন তোমাৰ হাৰ্লি আইৰণ 83 হয় এখন আইৰণ 83 তো তোমাৰ এখন ড্ৰিম বাইক নে নে পুৰণা নে কি ড্ৰিম বাইকে আছিল বহুত দিন আগৰ ভাবি আছে ফাইনেলি লোৱা হ'লগৈ লাষ্ট ইয়াৰ অক্টোবৰত লৈছোঁ লাষ্ট ইয়াৰ অক্টোবৰ কিমান চিচি ইঞ্জিন হয় বাইকখনৰ এখন 883 চিচি ইঞ্জিন অঁ 83 মানে 883 কি মাইলেজ কিমান দিয়ে মাইলেজ তোমাৰ এখন 18 মান দিয়ে 18 মান দিয়ে ঠিকে আছে মানে 883 চিচি হিচাপে ষ্টাৰ্ট কৰি দেখুৱা কেনেকৈ ষ্টাৰ্ট কৰি দেখাব লাগিব ন বৰ গৰম খালি হা বহুত গৰম ইঞ্জিনটো বহুত গৰম হৈ যায় ন তো ওপৰতো হেণ্ডেল ল'ব হেণ্ডেল এইটো হয় তো ইয়াত চাবি অন কৰিলোঁ এণ্ড দেন হা জুই লগাই দিয়া নিচিনা লাগে কৃষ্ণ গিয়াৰবোৰ কেনেকুৱা ওৱান ডাউন বাকী নাও বাইকখনৰ ভাইব্ৰেশ্যন অলপমান আছে কিন্তু এই ভাইব্ৰেশ্যনটো ক্লাছিক 350 ভাইব্ৰেশ্যনটোৰ নিচিনা নহয় অলপমান বেলেগ মই এতিয়া কেনেকৈ বুজাম প্ৰথমবাৰৰ কাৰণে চলাইছোঁ 880 চিচি বাইক 883 চিচি আৰু যিমানবোৰ হাৰ্লি ডেভিডছন আছে চিফ হওক হেৰি হওক ক্ৰুজাৰ চবতকৈ বেছি জেং মুঠতে মোৰ এইখনে লাগে ফেট বয়তকৈ চবতকৈ বেছি এই বাইকখনে চবতকৈ বেছি মজা লাগে এইখন হৈছে 83 আগৰ পৰা আছিলে আজি এটা সপোনাৰ পূৰণ হৈছে দেই ৰাইজ এই ককাৰে প্ৰথমবাৰ চলাইছে দেই হাৰ্লি ডেভিডছন নাতি নতিনাহঁত দেখিছ নহয় চাজাদ ককাৰ বাইক এখন কি বুলি কয় নৰ্মেল বাইকবোৰৰ এইবাৰ তেলৰ টেংকিটোত কেপ এটা নাথাকে জানো এইখন ইয়াত দেখিছে তেলৰ টেংকিটো কেপ নাই এইটো বস্তু এনেকুৱা ধৰণৰ